বৰ্তমান ৰাজ্যবাসীয়ে এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে পৰিৱৰ্তনৰ শ্লোগান দি শাসনৰ গাদীত বহা সোণোৱাল চৰকাৰৰ ৰাজত্বকালত এটোপাল পানীৰ বাবে অসমৰ ৰাইজে হাহাকাৰ কৰিছে হয় ৰাজ্যত বৰ্তমান খোৱা পানীৰ অভাৱ সদিয়াৰ পৰা ধুবুৰীলৈ বৰ্তমান বানৰ কবলত চাৰিওদিশে পানী পানী মাথো পানী কিন্তু এটোপাল খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যবাসীয়ে এইফালে বানপানী হৈ গ'ল বানপানী হৈ পেলাই আমাৰ অসুবিধা হৈছে খোৱা পানী টানিৰ অসুবিধা হৈছে ৰেচন পাতিৰ অসুবিধা হৈছে আমাৰ এই ল'ৰা ছোৱালীবিলাকে পানী খাবলৈ বহুত এফালে ৰাজ্যত লকডাউন বানৰ বিভীষিকা কিমান দিনলৈ ৰাজ্যবাসীয়ে এনেকৈ থাকিব লাগিব এই সমস্যাৰ সমাধান কিবা হ'বনে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ লাওখোৱাত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা আৰু বিষয়ববীয়াই গৈ প্ৰতিশ্ৰুতি দিলে এতিয়াও সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী হোৱাগে নাই বৰ্তমানে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যবাসীয়ে ৰাজ্যৰ বিভিন্ন নদী উপনদী কেনে ফুটুকাৰে বাঢ়ি আহিছে দুখীয়া কৃষকৰ শ শ বিঘা খেতি মাটি বৰ্তমান পানীৰ কবলত কিমান দিনলৈ সহিব লাগিব দুখীয়া ৰাইজে এই জমৰ যন্ত্ৰণা দমকলৰ ব্যৱস্থা কৰি দিব লাগে নেকি এতিয়া আপোনালোকে পানী ক'ৰ পৰা আনি খাই আছে পৰিৱৰ্তনৰ শ্লোগান দি শাসনৰ গাদীত বহা সোণোৱাল চৰকাৰে ৰাইজৰ দুখ দুৰ্দশাৰ সমভাগী হ'বনে এই বিপদৰ সময়ত ৰাজ্যবাসীৰ কাষত থাকিবনে নে শীত-তাপ নিয়ন্ত্ৰিত কক্ষত বহি ৰাজত্ব চলাই যাব সময়তে লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট দৰ্শন নিউজ